আজিৰ দিনত মই ক'ব লাগিব আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু মংগলী লোকসভা সমষ্টি দুয়োটাতো ভালদৰে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু আমি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ পৰা আমি সঁহাৰি পাইছোঁ। যোৱাকালিও মই নলবাৰী সমষ্টিৰ ধমধমা অঞ্চলত গৈ তেনেকৈ মিটিং কৰিলোঁ কেইবাটাও, তেনেকৈ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গৈ কেইবাটাও মিটিং কৰিলোঁ। তাতে দেখা পাইছোঁ যে ৰাইজৰ যি সঁহাৰি এইটো খুবেই ভাল আৰু সেই হিচাপে আজিৰ দিনতো মই ক'ব লাগিব যে আমাৰ কোকৰাঝাৰ লোকসভা চিট আৰু মংগলী লোকসভা চিট UPPLে আমি জয়ী হৈ দিল্লীলৈ গুচি গৈ আছোঁ। তো আমাৰ যিবিলাক বড়ো ভোটাৰ আছে এই বড়ো ভোটাৰটো এতিয়া অলপ বেছিকৈ আৰু ইনক্ৰিজ হোৱা আমি দেখিবলৈ পাইছোঁ, সঁহাৰিটো অলপ বেছিকৈ আহিছে। আমি যোৱা বেলিত 2.5 লাখমান বড়ো ভোট পাম বুলি আশা কৰিছিলোঁ, এতিয়া হয়তো আমি 3 লাখলৈকে আমি পাব পাৰোঁ। লগতে আমাৰ যিবিলাক অসমীয়া ভাষী তেওঁলোকৰ পৰাও আমি ভালেখিনি সঁহাৰি পাইছোঁ। তেওঁলোকৰ যিবিলাক সমস্যা আঞ্চলিক দলে দাঙি ধৰিবলগীয়া এই সমস্যাবিলাক আচলতে এই ৰাষ্ট্ৰীয় দল যি নেকি BJP বা কংগ্ৰেছ তেওঁলোকে কোনোপধ্যে কাম নকৰে আৰু পদক্ষেপ নলয়। এইকাৰণে একমাত্ৰ যিহেতু UPPLেই আঞ্চলিক দল আৰু আঞ্চলিক দলৰ প্ৰাৰ্থী হিচাপে মই থিয় হৈছোঁ এই মংগলী লোকসভা সমষ্টিত। এইকাৰণে তেওঁলোকে যথেষ্ট আমাৰ ওচৰলৈ এটা আশা ৰাখি চাপি আহিছে আৰু সেই হিচাপে আমি অসমীয়া ভাষী লগতে বাঙালী ভাষী সকলৰো আমি তেনেকৈ সঁহাৰি পাইছোঁ। লগতে তেনেকৈ নেপালী ভাষী বা হিন্দী ভাষী আৰু কোচ ৰাজবংশী শৰণীয়া বা বৰ্মন বা আদিবাসী বা গাৰো ৰাভা আমি এই সকলোৰে আমি সঁহাৰি পাইছোঁ। হয়, আমি সঁচাকৈয়ে যি মাইনৰিটি ভোট বা সংখ্যালঘু ভোট বুলি আমি কওঁ মংগলী লোকসভা সমষ্টিৰ অন্তৰ্গত যথেষ্ট আছে। তো এই সংখ্যালঘু ভোটাৰৰ কাৰণে আমাৰ দলৰ UPPLৰ কৰ্মীসকল কাম কৰি থকা আমাৰ মুছলমান ভাইসকলে নেতাসকলে আমাৰ কাৰণে কাম কৰি আছে। তেওঁলোকৰ ফালৰ পৰা আগতেও তেওঁলোকে কৈছিল যে 50,000 পাম বুলি, এতিয়া হয়তো তেওঁলোকৰ এটা উৎসাহিত হৈছে যে 60,000 মান আমি টানি আনিব পাৰিম। লগতে আমাৰ যি নেকি বদৰ ভাই, এই বদৰ ভাইৰ যি AIUDF তেওঁলোকৰ লগতো আমাৰ আলোচনা বিলোচনা হৈছিল আৰু এতিয়াও চলি আছে। আৰু তেওঁলোকে আমাক যিহেতু BJPক তেওঁলোকে ভোট নিদিয়ে, কংগ্ৰেছকো তেওঁলোকে দিব নোৱাৰে কাৰণ তেওঁলোকে ঠগিলে। সেইকাৰণে এই দুটা দল যিহেতু ঠগিলে এই মুছলমান ভাইসকলক, তেওঁলোকে এতিয়া AIUDF ফালৰ পৰা আমাৰ যি নেকি UPPLৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। এই সমূহ সংগঠনবিলাকে তেওঁলোকে মোক ভোট দি জয়যুক্ত কৰাৰ কাৰণে অন্ততঃ 1 লাখ কমচে কম 1 লাখ ভোট দিয়াৰ কাৰণে নিশ্চিত বুলি তেওঁলোকে কৈছে। আৰু সেই হিচাপে তেওঁলোকে যিমান পাৰে তেওঁলোকে চেষ্টা কৰিব, 50% হওক বা যিয়ে হওক তেওঁলোকে চেষ্টা কৰিব, কিন্তু 1 লাখটো নিশ্চিত বুলি তেওঁলোকে দাবী কৰিছে। আৰু সেই হিচাপে আমি প্ৰায় বৰ্তমান ইনক্ৰিজ হৈ বৃদ্ধি হৈ আমাৰ ভোটৰ সংখ্যা প্ৰায় 6 লাখৰ ওপৰত পোৱাৰ এটা অংক হৈ আছে। সেই কথাটোতো যদি তেওঁলোকে কোৱা মতে মই প্ৰত্যুত্তৰ দিব লাগে, তেনেহ'লে কথাটো এনেকৈ হ'ব যে ডাষ্টবিন এটা ভাঙা চিঙা হ'ব নোৱাৰে। এই গেলা পেচাবিলাকক মহিলাবিলাকক পেলাবৰ কাৰণে এটা ভাল পাত্ৰ, য'ত নেকি মাটিত তেনেকৈ পানীও বৈ যাব নোৱাৰে বা তেনেকৈ যদি গোটা বস্তু হয় এই গোটা বস্তুবিলাক যাতে বাহিৰত যাব নোৱাৰে, তেনেকৈ এটা পাত্ৰত ডাষ্টবিন হিচাপে
ব্যৱহাৰ কৰি এই জাবৰ জোঁথৰবিলাক পেলোৱা হয় তো যদি মই তেওঁলোকৰ ভাষাত যদি ডাষ্টবিন হয় তেনেহ'লে এই গেলা পেঁচা যি তেওঁলোকৰ বিশ্বজিৎ দৈমাৰীয়ে হওক কোনোবা হাগ্ৰামা মহিলাৰীয়ে হওক এই গেলা পেঁচাবিলাকক জাবৰ জোঁথৰবিলাকক মোৰ যি নেকি ডাষ্টবিন সেই ডাষ্টবিনত ভৰাই তেওঁলোকক মানে হয়তো সাগৰত বা ব্ৰহ্মপুত্ৰত আমি পেলাই দি আমাৰ এই অঞ্চলটো চাফা কৰিব লাগিব তো সেই হিচাপে এই চাফা কৰিব পৰা তেনেকৈ এটা পাত্ৰ হ'ব যদি তেওঁলোকৰ ভাষ্যত যদি মই ডাষ্টবিন বুলি কওঁ আৰু তেওঁলোকৰ গোটেইখিনি দলৰ কৰ্মীসকলেও সেই ক্ষেত্ৰত ইংগিত দিয়া হ'ল সেইটো ভাষ্যৰে যে তেওঁলোকে যিহেতু পচি গ'ল গেলা পেঁচা হৈ গ'ল তেওঁলোকে সেই গেলা পেঁচা গোটেইখিনি তেওঁলোকৰ BPF-ৰ কৰ্মীবিলাকক ভোটাৰসকলক মোৰ ডাষ্টবিনতে পেলাব তাৰমানে মোক ভোট দি জয়যুক্ত কৰিব সেইটোহে আচলতে মিনিং কৰা হৈছে এইবাৰ এই মংগলদৈ লোকসভা সমষ্টিৰ পৰা UPPL-ৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু সমূহ জনসাধাৰণে সমৰ্থন দিয়া হিচাপে মোক যাতে ট্ৰেক্টৰৰ ছবিত 11 নম্বৰ যি ক্ৰমিক নম্বৰ তাত ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰে আৰু এবাৰৰ কাৰণে যাতে দিল্লীলৈকে পঠাই দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ সকলো ৰাইজক